হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল সাধাৰণ জ্ঞানলৈ। আৰু আজিৰ কুৱেশ্যনসমূহ হৈছে অসমত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক'ত আছে। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হ'ব নাম্বাৰ 1 গুৱাহাটী, নাম্বাৰ 2 শিলচৰ, নাম্বাৰ 3 তেজপুৰ, নাম্বাৰ 4 যোৰহাট। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ 1 গুৱাহাটী। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 গুৱাহাটী, নাম্বাৰ 2 লিডু, নাম্বাৰ 3 মাকুম, নাম্বাৰ 4 ৰঙিয়া। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে নাম্বাৰ 3 মাকুম। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান ৰেলপথটোৰ নাম কি। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 উত্তৰ পূব সীমান্ত ৰেলপথ, নাম্বাৰ 2 দক্ষিণ সীমান্ত ৰেলপথ, নাম্বাৰ 3 পশ্চিম সীমান্ত ৰেলপথ, নাম্বাৰ 4 এটাও নহয়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ 1 উত্তৰ পূব সীমান্ত ৰেলপথ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ উত্তৰ পূব সীমান্ত ৰেলপথটোৰ মুখ্য কাৰ্যালয় ক'ত আছে। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 খানাপাৰা, নাম্বাৰ 2 জালুকবাৰী, নাম্বাৰ 3 আমিনগাঁও, নাম্বাৰ 4 মালিগাঁও। কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ 4 মালিগাঁও। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 গোপীনাথ বৰদলৈ, নাম্বাৰ 2 তৰুণ গগৈ, নাম্বাৰ 3 সৰ্বানন্দ সোণোৱাল, নাম্বাৰ 4 প্ৰফুল্ল মহন্ত। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে নাম্বাৰ 1 গোপীনাথ বৰদলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনে প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 মণিৰাম দেৱান, নাম্বাৰ 2 ৰবাৰ্ট ব্ৰুছ, নাম্বাৰ 3 এডৱাৰ্ড গেট, নাম্বাৰ 4 এজনো নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে নাম্বাৰ 2 ৰবাৰ্ট ব্ৰুছ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ মানচিত্ৰ প্ৰথমে কোনে তৈয়াৰ কৰিছিল। এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 ৰবিনছন, নাম্বাৰ 2 বিষ্ণু ৰাভা, নাম্বাৰ 3 এনচাইন উড, নাম্বাৰ 4 এজনো নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 3 এনচাইন উড। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 জয়মতী, নাম্বাৰ 2 ইন্দ্ৰমালতী, নাম্বাৰ 3 মেঘনাভি, নাম্বাৰ 4 বিপ্লৱী। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ 1 জয়মতী। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া শিশু চিনেমাখনৰ নাম কি আছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 ল'ৰা বন্ধু, নাম্বাৰ 2 দীনবন্ধু, নাম্বাৰ 3 ইতিহাস, নাম্বাৰ 4 অবুজ বেদনা। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হৈছে নাম্বাৰ 4 অবুজ বেদনা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল। আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ ভূপেন হাজৰিকা, নাম্বাৰ 2 জয়ন্ত হাজৰিকা, নাম্বাৰ 3 জুবিন গাৰ্গ, নাম্বাৰ 4 অংগৰাগ পাপন। শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ 1 ডক্টৰ ভূপেন হাজৰিকা। আৰু এনেধৰণৰ কুৱেশ্যন এনচাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও উপকৃত হ'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰিব।